আৰু মই উপস্থিত হৈছোঁ মুলাজাৰ শিৱপুৰত যে 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 3দিনীয়া উমামা ইস্তিমাত। এই উমামা ইস্তিমাত মই আজি উপস্থিত হৈছোঁ। দেখিবলৈ পাইছোঁ এই অস্থায়ী মছজিদৰ কাম আৰম্ভ হৈছে। সকলো মানুহে কাম কৰি আছে। বহুত দূৰ দূৰণিৰ পৰা আহি এই কাম আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আপোনালোকে এই ভিডিঅ'টোত কমেণ্টত মাশআল্লাহ বুলি লিখক, কিয়নো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। আপোনালোকে যি পাৰে এই মছজিদৰ কামত আহিব ইচ্ছা কৰিছে, আপোনালোকে আহিব পাৰিবা। আৰু এইটো ভিডিঅ'ত মাশআল্লাহ বুলি লিখক আৰু সকলো মানুহক এটা শ্বেয়াৰ কৰক। এইটো ইস্তিমাৰ জৰিয়তে আপোনালোকে এই ভিডিঅ'টো সকলো মানুহে শ্বেয়াৰ কৰক, কিয়নো 2024 বৰ্ষৰ হ'বলগীয়া যে ইস্তিমা, এই ইস্তিমাৰ কাম এতিয়া আৰম্ভ হৈছে। অস্থায়ী মছজিদৰ কাম আৰম্ভ কৰিছে। আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাম। আসসালামু আলাইকুম। আপোনালোক সকলো জ্ঞাত অসম ভিত্তিক মুছলিম সম্প্ৰদায়ৰ যিটো ইস্তেমা আছে, সেই ইস্তেমাটো আমাৰ হোজাই জিলাৰ মুৰাজাৰ অন্তৰ্গত শিৱপুৰ বৰপুখুৰী খেতিপথাৰ যিটো আছে, এইটো আপোনালোকে দেখিবলৈ পাব। শিৱপুৰ খেতিপথাৰত কাম আৰম্ভ কৰা হৈছে। বৰ্তমান অস্থায়ী মছজিদ যিটো আছে, সেই মছজিদৰ কাম ইতিমধ্যেই আৰম্ভ কৰা হ'ল। JCBয়ে কাম কৰি আছে, আমি সকলো মিলিজুলি কাম কৰি আছোঁ। যুৱক বন্ধু সকলো ওলাই আহিছে। গতিকে আপোনালোক সকলোকে আমন্ত্ৰণ জনাওঁ, বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ যুৱক বন্ধুসকলক বিশেষকৈ আমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলো ওলাই আহক, আহি পেলাই এই যিটো ইস্তেমা আছে, সেইটো ইস্তেমা আমাৰ মান সন্মান সকলো জড়িত হৈ আছে। গতিকে সকলোৱে আহি যোগাযোগ কৰি সহায় সহযোগিতাৰ হাত আগবঢ়াওক আৰু ইস্তেমাখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে আপোনালোকৰ সহায়ৰ অত্যন্ত প্ৰয়োজন। গতিকে নিশ্চয়কৈ আপোনালোক আহক, আহি পেলাই আমাক সহায় সহযোগিতা কৰক।